নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ ভালনে? নিশ্চয় ভালেই চাগে। আৰু গৰম কেনেকুৱা দিছে এইকেইদিন? যি কি নহওক, মই আজি আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যেতিয়া আমি ব্ৰডিং কৰিম, লোকেল কুকুৰা বা আমি অন্য কুকুৰা পোৱালিবিলাক যেতিয়া আমি ব্ৰডিং কৰিম, আমি এই ব্ৰডিঙৰ সময়ছোৱাত মানে ব্ৰডিঙৰ আগমুহূৰ্তত আমি যিডোখৰ জেগাত আমি কুকুৰা পোৱালিবিলাক আমি ব্ৰডিং কৰিম, আমি ঠাইডোখৰ কেনেধৰণে পৰিষ্কাৰ কৰিব লাগিব আৰু আমি কি কি কৰিব লাগিব এইখিনি বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু মই বৰ্তমান ব্ৰডিং কৰা ফাৰ্মখনতে আছোঁ আৰু এইখনেই হৈছে মোৰ ব্ৰডিঙৰ ফাৰ্ম আৰু এইখনত মই ব্ৰডিং কৰোঁ। আৰু মই কেনেধৰণে ব্ৰডিঙৰ ঠাইডোখৰ চাফ চিকুণ কৰিছোঁ আৰু কি কি কৰিছোঁ নকৰিছোঁ আপোনালোকক মই ক'ব বিচাৰিছোঁ। এয়া চাওক, আপোনালোকক দেখুৱাইছোঁ। প্ৰথম মই ইয়াত কুকুৰা পোৱালি আছিলে আৰু ইয়াত প্ৰায় 1.5 মাহ হৈ যোৱাৰ পিছত মই অন্য এখন ফাৰ্মলৈ শ্বিফটিং কৰিলোঁ। আৰু তাৰপিছত মই চাফ চিকুণ বুলি ক'বলৈ গ'লে প্ৰথম যেতিয়া আপোনাৰ এনেকৈ চালিবিলাকত যেতিয়া আপোনাৰ এলান্ধু লাগি থাকে সেইবিলাক ঝাৰু দি ভালদৰে চাফ চিকুণ কৰিব লাগিব। এয়া দেখিছে মই ভালদৰে চাফ চিকুণ কৰি দিছোঁ, এয়া আপোনালোকক দেখুৱাইছোঁ। আৰু তাৰপিছত আমি চাফ চিকুণ কৰাৰ পিছত ফাৰ্মখন ভালকৈ ঝাৰু মাৰি ভুচিবিলাক আৰু যিবিলাক কুকুৰাৰ মল থাকে সেইবিলাক চাফ চিকুণ কৰি আমি পানী মাৰি তাৰপিছত আমি ফেনাইল দি ঘৰটো আৰু গোবৰ দি আমি মুচিব লাগিব। আৰু মই এইখিনি মুচিলোঁ। মুচাৰ পিছত আপোনালোকে চূণ আৰু ব্লিচিং মাৰিব লাগিব ফাৰ্মখনত। আৰু মই চূণ আৰু ব্লিচিং বৰ্তমান এয়া মাৰিলোঁ, এয়া চাওক। আৰু তাৰপিছত আমি এনেকৈ টেম্পাৰেচাৰটো ৰাখিবৰ কাৰণে এনেকৈ এখন টিপাল বা নাইবা আপোনালোকে বস্তা দিও কৰিব পাৰে। এনেকৈ এখন মই টিপাল চাৰিওফালে মেৰিয়াই লৈছোঁ, এয়া দেখিছে আপোনালোকে। আৰু এনেকৈ আপোনালোকে টিপালখন পেলাই স্প্ৰে কৰিব লাগিব। আপোনালোকে এনেকুৱা ধৰণৰ যদি ডাঙৰ স্প্ৰে থাকে বহুত সুবিধা হয়, কাৰণ এই স্প্ৰেৰ দ্বাৰা আপোনালোকে ওপৰলৈকে স্প্ৰে কৰিব পাৰিব। আৰু এনেকৈ স্প্ৰেৰ সহায়ত আপোনালোকে বাহিৰৰ ছাইডে আৰু ভিতৰৰ ছাইডে আপোনালোকে স্প্ৰে কৰি দিব এনেকৈ। আৰু স্প্ৰে কৰাৰ ফলত কি হয়, টিপালখনত যেতিয়া কিছুমান ভাইৰাছ বা বেক্টেৰিয়া লাগি থাকে সেইবিলাক ধ্বংস হৈ যায় আৰু ফাৰ্মখন সুন্দৰৰূপে পৰিষ্কাৰ হৈ পৰে। আৰু আপোনালোকে পাৰিলে স্প্ৰেটো এনেকৈ ওপৰলৈকে মাৰিব যিমানলৈকে ঢুকি পায়, আৰু সকলোতে এনেকৈ বাঁহ চাহ চবতে মাৰি দিব। আৰু মই সকলোতে মাৰি দিছোঁ। তাৰপিছত আপোনালোকে যিবিলাক ব্ৰডিঙৰ কাৰণে আপোনালোকে ব্ৰডিঙৰ বেৰ আপোনালোকে ব্যৱহাৰ কৰিব, ধৰি লওক প্লেন শ্বীট নাইবা এনেকুৱা নেট নাইবা আপোনালোকে ডাঠ কাগজ মানে কাৰ্টুন, এনেকুৱা ধৰণৰ যদি আপোনালোকে ব্যৱহাৰ কৰে, আপোনালোকে স্প্ৰে কৰি ল'ব সকলোবিলাক, যাতে কোনো ধৰণৰ বেক্টেৰিয়া বা ভাইৰাছ থাকিব নোৱাৰে। আৰু তাৰপিছত আপোনালোকে ভুচি তৈয়াৰ কৰিব পাৰিব, মানে ভুচি ইয়াত পাৰিব পাৰিব। আৰু ভুচি পাৰি আপোনালোকে ব্ৰডিং কৰিব পাৰিব। মই এনেকৈ ভুচি আনি থৈ দিছোঁ, ইয়াত দেখিছে ধানৰ ভুচি। আৰু মই এতিয়া আপোনালোকক অলপমান পোৱালি আনিছিলোঁ, মই আপোনালোকক দেখুৱাম ব্ৰডিং কৰি। বন্ধু বান্ধৱীসকল, অৱশেষত মই এনেকৈ ব্ৰডিং কৰিলোঁ আৰু ব্ৰডিংকেইটা বনাই মই ইয়াত পোৱালিখিনি আনিলোঁ। আৰু মই কিহেৰে বনাইছোঁ আপোনালোকে দেখিবলৈ পাইছে। মই এয়া ডাঠ কাগজ, যিটো কাৰ্টুন বুলি কয়, আপোনাৰ বিস্কুট বা কণীৰ যিটো কাৰ্টুন থাকে ডাঠ কাগজৰ, সেইটোৱেদি মই এনেকৈ এইটো বনাইছোঁ। চাওক, এয়া দেখিছে। আৰু তলত মই ভুচি পাৰি দিছোঁ, আপোনালোকক কৈছিলোঁ মই প্ৰথমতে, এয়া দেখিছে এনেকৈ ভুচি পাৰি দিছোঁ। ভুচি পাই মই 1 ইঞ্চিমান ডাঠ কৰি দিছোঁ। তাৰপিছত পেপাৰ পাৰি দিছোঁ। আৰু মই ইয়াত এনেকৈ 2খন ডলাৰ ফিটাৰ দিছোঁ, কাৰণ এইখিনি পোৱালি মই কালিয়ে ব্ৰডিং কৰিছিলোঁ অন্য ঠাইত, আৰু আজি এই পোৱালিখিনিৰ 2 নম্বৰ দিন, সেইবাবে মই এনেকৈ ডলাৰ ফিটাৰ দিছোঁ। যদি আপোনালোকে প্ৰথম দিনাখন ব্ৰডিং কৰে, আপোনালোকে পেপাৰত দিব খাদ্যটো। আৰু এইফালে দেখুৱাই আছোঁ মই আপোনালোকক, এয়া চাওক, এইখিনি হৈছে লোকেল পোৱালি। ইয়াত আপোনাৰ 70টা পোৱালি আছে। আৰু এইখিনি হৈছে আজিৰ পোৱালি, মই মোৰ নিজৰ ইনকিউবেটৰৰ পৰা এইখিনি উলিয়াইছোঁ। আৰু এইখিনি মই আজি ব্ৰডিং কৰিছোঁ ফাৰ্ষ্ট। আৰু মই পেপাৰ পাৰি দিছোঁ, তলত ভুচি দিছোঁ, এনেকৈ আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছে ভুচি দিছোঁ। আৰু এনেকৈ মই পেপাৰত খাদ্যটো দিয়া নাই, প্ৰথম পানী দিছোঁ, পানীত মই আপোনাৰ ORS দিছোঁ। আৰু এনেকৈ 3টা সৰু সৰু ডিংকাৰ দিছোঁ। আৰু মই আপোনালোকক দেখুৱাইছোঁ, এইখিনি পোৱালি হৈছে মোৰ সোণালী কুকুৰা পোৱালি।
মই প্ৰথমবাৰৰ কাৰণে এইখিনি পোৱালি বৰ্ডিং কৰিছোঁ আৰু মই সোণালী কুকুৰা মোৰ ফাৰ্মত মই পুহি পোৱা নাই, কিন্তু মই এবাৰ ট্ৰাই কৰিছোঁ যে সোণালী কুকুৰা কিমান দিনত কিমান ডাঙৰ হয় তাৰ প্ৰতি মই লক্ষ্য ৰাখি মই সকলোখিনি হিচাপ কৰি যাম আৰু ৱেট কিমান আহে, কিমান দিনত কিমান ৱেট আহে আৰু লাভ কিমান হ'ব, আমাৰ কিমান টোটেল খৰচ হ'ব। মোৰ ইয়াত 200 পোৱালি আছে। মই আপোনালোকক নেক্সট যেতিয়া কুকুৰাখিনি ডাঙৰ হ'ব মই বিকিম, সকলোখিনি হিচাপ নিকাচ কৰি আপোনালোকলৈ এটা ভিডিঅ' প্ৰেৰণ কৰিম। আৰু মই যে এনেকৈ আপোনাৰ যিটো ত্ৰিপাল মই চাৰিও চাইডে দিছোঁ, দিয়াৰ কাৰণে ইয়াত এটা সুন্দৰভাৱে হিট এটা হৈ আছে আৰু সেইকাৰণে মই ইয়াত বাল্ব দিয়া নাই। আপোনালোকক দেখুৱাইছোঁ, ইয়াত চাওক মই এনেকৈ 2খন টেম্পাৰেচাৰ কণ্ট্ৰলাৰ ইয়াত ফিটিং কৰি ৰাখিছোঁ আৰু এইখনত দেখাইছে চাওক 31.8 হৈ আছে আৰু এইখনত দেখাইছে 32.2। আৰু বৰ্তমান এই ৰুমটোত যিটো বৰ্ডিং ৰুমটোত মোৰ আপোনাৰ টেম্পাৰেচাৰ 31ৰ পৰা 32ৰ ভিতৰত আছে। আৰু এনেকৈ আপোনালোকে যদি ত্ৰিপালটো চাৰিও চাইডে আবদ্ধ কৰি দিয়ে, তেতিয়া আপোনাৰ গোটেই ঘৰটোৰ ভিতৰত তাপমাত্ৰাটো ৰখি থাকে আৰু পটককৈ ওলাই যাব নোৱাৰে। আৰু কাৰণ এতিয়া বৰ্তমান গৰম বেছি পৰি আছে, তাপমাত্ৰাটো নৰ্মেল তাপমাত্ৰা যিটো ৱেডাৰ বেছিকৈ দি আছে, সেইবাবে আমি এনেকৈ চাই চিতি ল'ব লাগিব। কাৰণ বেছিকৈ যদি আমি ইয়াত বাল্ব এটা দি দিওঁ, বৰ্তমান গোটেই ঘৰটোতে আপোনাৰ 32ৰ পৰা মানে 31ৰ পৰা 32 হৈ আছে। আৰু যদি আমি এনেকৈ এটা বাল্ব ইয়াত লগাই দিয়াৰ লগে লগে এইখিনি ঠাইত বৰ্তমান 32ৰ পৰা মানে 31ৰ পৰা 32 হৈ আছে আৰু বাল্বটো দিয়াৰ লগে লগে আপোনাৰ 35 মান পাই যাবগৈ পাৰে। সেইবাবে মই এনেকৈ বাল্ব দিয়া নাই আৰু আপোনালোকেও বাল্ব নিদিব। পাৰিলে আপোনালোকে এনেকৈ টেম্পাৰেচাৰ কণ্ট্ৰলাৰ এখন ব্যৱহাৰ কৰিব আৰু এই কণ্ট্ৰলাৰৰ সহায়ত আপোনালোকে যদি বৰ্ডিং কৰে তেনেহ'লে পোৱালিবিলাকৰ মানে গ্ৰ'থটো ভাল আহিব আৰু বেছি গৰমো নাপায় আৰু ঠাণ্ডাটো নাপায় আৰু জোখত থাকিব তাপমাত্ৰাটো। আৰু মই পানীত কি দিছোঁ আপোনালোকক দেখুৱাইছোঁ, মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ। আৰু মই মেডিচিন হিচাপে পানীত কি দিছোঁ আপোনালোকক দেখুৱাইছোঁ। এইখিনি পোৱালি মোৰ 2 দিন হৈছে। প্ৰথম দিনাখন মই এইটো ORS ব্যৱহাৰ কৰিছোঁ আৰু আজি মই 2 নম্বৰ দিনাখন এইটো চাওক লিগজেন এণ্টিবায়'টিক এইটো ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকে এনেকৈ ব্যৱহাৰ কৰিব। আৰু আপোনালোকে যদি যিকোনো ধৰণৰ কুকুৰাৰ পোৱালিৰ মেডিচিনৰ বিষয়ে জানিব বিচাৰে, মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব। মোৰ এটা ভিডিঅ' আপলোড আছে আৰু সেইটো আপোনালোকে চাই ল'ব, আপোনালোকে নিশ্চয় বুজিব পাৰিব। আৰু এনেকৈ অলপ পানী ষ্টক কৰি লৈছোঁ, কাৰণ সৰু পোৱালি পানী বেছি নাখায়। আৰু পানীত বিশেষকৈ আপোনালোকে পানীটো ক্লিনিং কৰিবৰ কাৰণে যিটো আপোনাৰ পানী চাফা কৰা টেবলেট চানীৰ বুলি কয়, সেইটো আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব। মই আপোনালোকক দেখুৱাইছোঁ, মই এনেকৈ ইয়াত চাওক এইটো চানীৰ দেখিছে, এইটো চানীৰ টেবলেট, পানী চাফা কৰা টেবলেট মই ৰাখি থৈছোঁ। আপোনালোকে অলপমান এই টেবলেটটো আপোনাৰ 600 লিটাৰৰ কাৰণে এটা টেবলেট দিব লাগে। আপোনালোকে অনুপাতত কৰি পেলাই অলপমান টেবলেট তাত ভাগি পেলাই দিব, যাতে পানীখিনি সুন্দৰভাৱে পৰিষ্কাৰ হয়। আৰু এনেদৰে পানীবিলাক পৰিষ্কাৰ কৰি খোৱালে কুকুৰা পোৱালিখিনি মানে ইকলাই নহয় পিছলৈ। আৰু আজি আপোনালোকক মই মোৰ ফাৰ্মখন মই কেনেকৈ পৰিষ্কাৰ কৰি বৰ্ডিং কৰিছোঁ আৰু কিহেৰে বৰ্ডিং কৰিছোঁ এইখিনি জনাইছোঁ। চ' যদি আপোনালোকে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই এনেকুৱা ধৰণৰ ফাৰ্মৰ সম্বন্ধীয় ভিডিঅ'বিলাক আপলোড কৰি থাকিম। হাঁহ কুকুৰাৰ লগত সম্বন্ধীয় ভিডিঅ' মই আপলোড কৰি থাকিম আপোনালোকৰ কাৰণে। চ' আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ থাকিল। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। বাই বাই। জয় অসম, জয় হিন্দ।